Hey guys, good afternoon. আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো আফটাৰনুনত মানে মৰ্নিং ব্লগ কৰা নাই তো এতিয়া বাজিছে তোমাৰ 11:44 আৰু এদিকে মই তাইক পঢ়াই আছিলো ট্ৰিকোনোমেট্ৰি মানে আজি তাই স্কুল নাই তো পুৰা সানডে কাইলে বোলে তাই টেষ্ট আছে তো সেইটো কাৰণে মই পঢ়াই আছো ট্ৰিকোনোমেট্ৰি আৰু এদিকে তাই সবতকে মাথা খাই আছে তাই এই বস্তুটোৱে মানে এইখন ফৰ্মুলাৰ এইটো মন্তৰ আৰু প্লাস এইবিলাক মানে তাই মাথা পৰা খাই আছে এখনটো মই ধুনীয়াকৈ নোটছখন টাইপ বনাই দিছিলোঁ এদিকে তাইক মই তাই কৰিবৰ কাৰণে লগাই দিছোঁ তাইতে পুৰা মাথা মাৰি মাৰি লগাই আছে নাজানো মাথা দি তাই ঢুকি পাইছে নে নাই ঢুকি পোৱা নাই বোলে বহুত বাৰ তাই মানে মাথাটো খাই আছে মোক বুজাওঁতে আৰু এদিকে মই মোবাইলত শৰ্টছ ভিডিঅ' লগাই দিছোঁ তো আপোনালোকক মই লগ পাই আছোঁ পাছত টেঙা আছে কিন্তু ইমানটো মিঠা নহয় দেখাতহে মিঠা বৰ্তমান আমি এতিয়া ইয়াত বান্দাত বহি আছিলোঁ বান্দাত বহি থাকোঁতে গুণৰ কাৰণে এটা পাৰ্চেল আহিছে আৰু পাৰ্চেলটোত আহিছিল গুণৰ এইটো বটলটো কিন্তু দেখি কিন্তু বঢ়িয়া লাগিছে কিন্তু বটলটো মানে প্লাষ্টিকৰ কোম্পানী দিলে হেৰি হৈ যাব আৰু এইটো চিষ্টেমটো কেনেকুৱা এইটো এই চুইচে মাৰি দিব লাগে আৰু ইয়াত চুইচ এটা আছে চুইচটো এনেকৈ টিপি দিলে খোলা যায় আৰু এই চুইচটো চুইচ হৈ নাথাকে গুণৰ হাতত পোৱাৰ লগত আৰু এইডাল কামো শেষ দিব মই গম পোৱা আছে লোৱা মা এই কেইদিন যাব এইটো মা এসপ্তাহমান যাব আৰু ন এইটো আৰু তাই ইয়াত বহি পেলাই ইয়া জাম্বাৰ লগত বহি পেলাই ইয়া মোবাইল চাই আছে এয়া তাত মোবাইলটো আছে যে মোবাইল চাই দিব পাৰিছে যে এতিয়া ঘৰলৈ নাই শিকো কিন্তু কেদিকে আমাৰ আছিলে ইয়াত চেৰ' তো বৰ্তমান যিটো এতিয়া এইখিনিত নাই এয়া মানে সেই বেয়া লাগে ভাবিলে সেইটো কাৰণে বনোৱা নাই আৰু ব্লগ আমি এইখিনি বহি থাকিলে সেইখিনিতে ধুনীয়াকৈ বহি থাকে আজি আমাৰ গাঁৱত আছে বিহু কৰি এদিকে মায়ে উলিয়াই আছে ইয়াত খাচী মাংস ন মা খাচী মাংস আৰু ইহঁতে ইয়াত কৰি আছে পিজ্জা পাৰ্টি ইহঁতে কৰি আছে পিজ্জা পাৰ্টি কি পিজ্জা এইটো সেই চিকেন হ'ব লাগে ন সেই গেছটো কালি যে কৈছিলোঁ বিহু ফাংচন আছিল তো আমি বিহু ফাংচন চাই ৰাতিপুৱা 4টা বজাত আহি গ'লোঁ এতিয়া বাজিছে 10টা ফাংচন এতিয়াও চলি আছে 12টা বজালৈকে মানে চলি ইয়াক দিয়াই নাই তো চিকুক এপাক মৰ্ণিং ৱাক পাই আনোগৈ সেই বেচাটো তেনেকৈয়ে আছে ৰাতিপুৱাৰ পৰা আমিতো গ'লোংগৈ 10টা বাজিলে ন তো তাক লৈ যাওঁ অলপমান ঘূৰাই আনো বৌ চিকু এইখিনি জেগাত সি বহুত অশান্তি কৰে দৌৰে মূৰ্তি দিলে এইখিনিতে অকণো ধৈৰ্য নাই তাৰ তোৰ কোনো ধৈৰ্য নাই থাক একদম হুলস্থুল নকৰ যাতে এইখিনি বান্ধিছোঁ থাক পুৰা গাইজটো এতিয়া আমি আছোঁ আমাৰ এদিকে বাৰীখনত তো এদিকে আছে আমাৰ লগত এয়া গুণগুণ তাইও এদিকে লাগি আছে সেয়া কচু পুলি খুলি আছে তাই মই এদিকে কামত লাগি আছোঁ বৰ ডাঙৰ এখন দা লৈ পেলাই আৰু এদিকে আমি মানে বনাইছিলোঁ চাংখন এডাল বা পুৰণা বা এদিকে এটা খুঁটি এদিকে ওপৰত এখন মানে চাং বনাইছোঁ মানে এদিকে আমাৰ এইবিলাক পুলিবিলাক হৈছে ন তাৰপিছত আমি নতুন যে পুলি যে ৰুইছিলোঁ এয়া তো এইবিলাক পুলিবিলাক যেনেকৈ হৈছে তো এইটো কাৰণে এখন চাং লাগে তো চাংখনৰ কাৰণে আমি বাঁহ কাটি সেইদিনাখনে চাং বনালোঁ তো এতিয়া কিন্তু মাজে মাজে যিবিলাক লেতেৰা বন চন আছে সেইবিলাক উঘলিবৰ কাৰণে আজি আহি গ'লোঁ অলপ চাফা কৰি দিব লাগিব আজিৰ দিনটো সেইটো কামত লাগি যাওঁ এনেকুৱা ৰ'দ দিছে আজি আৰু এদিকে খাই আছোঁ আমি আম তো গোটেই বিহুকো চাই আহি পেলাই ৰেষ্ট কৰিব পোৱা নাই ভালকৈ ইহঁতক পঢ়াবলগীয়া হৈ গ'ল এতিয়া এদিকে আহিছে মন আৰু এদিকে আহিছে কিয় কালি চলাইছিলোঁ নেকি তাৰপিছত দিনটো শুবই পোৱা নাই এদিকে আমি আম খাই আছোঁ ইয়াক এদিকে পঢ়াই আছোঁ মা নিজে কৰিছে দুইটা নপঢ়ে বুলি মা এয়া দুইটাক লগ পালে আৰু কি লাগে আৰু শিকাই আছোঁ ইকনমিটি মাহঁতক বোলে মোবাইল এটাহে লাগে এই জাজ খপাৰ দি আহিছে 12টা বজাতে শুইছে এতিয়া উঠিছে কেইটা বাজিছে এতিয়া আৰু কেইটা বাজিছে এতিয়া 8:35 9:30 উঠিছে সি এতিয়া আৰু এদিকে মই সেইদিনাখন কৰি দিছিলোঁ প্ৰজেক্ট এটা এইটো ৰিয়েল পাৰ্ট দেই এনেকৈ চেলোটেপ মাৰি লগাই দিছোঁ আৰু ইয়াক আঁকি দিছোঁ মই এইটো হ'ব দে পঢ়াই দি আছোঁ ৰ এতিয়া আমি শুবৰ কাৰণে ওলাইছোঁ আমি মানে আজি শুম গোটেই সোপাই এটা ৰুমতে এদিকে তাই ইয়াত শুই আছে এদিকে গুণগুণ আৰু এদিকে মোন দুইজনী কাজিয়া হৈ আছে মানে খোৱাৰ লগত কাজিয়া হৈ আছে এতিয়ালৈকে
আৰু এদিকে মা চুলিৰ পৰা কিয় এনেকৈ মেলি আছে আৰু এদিকে এইটো ই এনিবডি হৈ থাকে তাৰ কাপোৰ কানি নাই মানে সি এনিবডি হৈ থাকে দিছে তাৰ বহুত কাম এয়া এতিয়া বাজিছে কিমান 12টা বাজিব এতিয়া আৰু মই শুম তলত ধুনীয়াকে পাৰি চাতি পাৰি কৰি কি পাৰিলাই তোৰ চোক নাই একো কাপোৰ অলপমান পাৰি লৈছো আৰু হাৰ্ডি চাৰ্ডি ভাঙিব মানে মই আজি মই শুম তলত এহঁত শুব ইয়াত মা শুব এইখিনিত প্ৰীতম শুব এখনত আৰু মই শুম তলত সেই গাইজ তো ফাইনেলি মই ভিডিঅ'টো ইমানতে এণ্ড কৰো যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব এদিকে মই ভিডিঅ'টো এডিটিং কৰি লওঁ তো নেক্সট লগত আকৌ লগ পাম তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং এণ্ড বাই